ঘৰৰ পৰা মই ওলাই আহিলোঁ আৰু এতিয়া মই কামৰ জেগাত যাম। ভিডিঅ'টো ইমান ষ্টেবল নহ'ব, অলপমান কপি থাকিব। চ' কাম চলি আছে মোৰ বিষ্ণুপুৰত, আৰু বিষ্ণুপুৰ আমি থমনা গাঁৱৰ পৰা কেনেকৈ যাম, ৰাস্তাবিলাক কেনেকুৱা চাবাচোন, মজা এটা ফিলিং আহিব। আমাৰ নাম নাই চেনেলটোলৈ, প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমাৰ বহুখিনি ভিডিঅ' মই আপলোড কৰিলোঁ অলৰেডি, আমাৰ ই ৰিক্সা ব্লগ, স্পেচিয়েলি ই ৰিক্সা ব্লগ আছিল ভিডিঅ'বিলাক। চ' মানুহবিলাক কি হয় আপগ্ৰেড হৈ থাকে। চ' ই ৰিক্সাৰ পৰা আমি বেলেগ এটা মুখলৈ আহিলোঁ, বেলেগ এটা পৰ্যায় পালোঁ আহি, আৰু ভালেখিনি কষ্টৰ মাজত সফলতা লাভ পাইছোঁ। আৰু লগতে আমাৰ যিখন ভিডিঅ'ত দেখি আছিলে ই ৰিক্সাখন, সেইখনো আছে অলৰেডি, আৰু সেইখন বৰ্তমান কামত গৈছে, আৰু মই তালৈকে গৈ আছোঁ। আৰু এতিয়া মই থমনা আমাৰ যিখন গাঁও হয় সেইখন আপোনালোকে চাওঁ ভালদৰে, ৰাস্তা ধুনীয়া হয় ৰাস্তা। আৰু এতিয়া গৈ আছোঁ, আমি থমনাৰ চক পাম, চক পোৱাৰ পিছত তাৰ পৰা আমি পুনৰ আৰম্ভ কৰিম ভিডিঅ' আৰম্ভ কৰিম তাৰ পৰা। আৰু যদি আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায়, আমাৰ যিহেতু এইবিলাক মানে হ'ল কি ভিডিঅ' বনাব সময় নাপাওঁ, তথাপিও আজি মই এটা কিবা খুচিত বা কিবা এটা ইণ্টাৰেষ্টত মই ভিডিঅ' এটা বনাব ওলাইছোঁ। ভিডিঅ'টো মানে ৰেকৰ্ড কৰি আছোঁ বৰ্তমান, আপলোড হয় নহয় সেইটো পিছৰ কথা, হ'ব পাৰে নহ'ব পাৰে। ভিডিঅ' ভাল হ'লে আপলোড কৰিম, নিজে চাম, দুজনক দেখুৱাম, তাৰপিছত যদি ঠিকে আছে বুলি কয় আপলোড কৰিম। আৰু মই এতিয়া থমনা আমাৰ যিখন চক হয়, থমনা বজাৰ হয়, সেইখন মই পাম, অকণমান আছে আৰু এইখিনি পাৰ হ'লে মই থমনাখন পাই যাম। থমনা আমাৰ যিখন চক আছে সেইখন পাই যাম। তাৰপিছত মই থমনাত অকণমান ভিডিঅ'টো পোষ্ট কৰিম। এইটো হ'ল নামঘৰ, এইটো আমাৰ ৰাইট চাইডে, ভালকৈ দেখুৱাব নোৱাৰিম কাৰণ মই গাড়ী চলাই আছোঁ। এইটো নামঘৰ, আৰু কালি আমাৰ ইয়াতে অনুষ্ঠান এটা আছে, অনুষ্ঠান চাব লাগিব। আৰু এইটো টাৰ্ণিং পালে আমি থমনা চকখন পাই যাম। ঠিক আছে, এতিয়া মই ভিডিঅ'টো ইয়াতে পোষ্ট কৰিম, কাৰণ দোকানত সোমাম, কিবা কিবি ল'ব লগা আছে, হাজিৰাকেইটা পঠাই দিছোঁ। ঠিক আছে, চ' এইখিনিত মই পোষ্ট কৰিম। তাৰপিছত মই ৰানিঙত আপোনালোকক শ্বৰ্ট কেইটামান দেখুৱাম, আৰু ডাইৰেক্ট কামৰ জেগা আপোনালোকক দেখুৱাই দিম। তাৰ পৰা আহি মই লেফ্ট চাইডে কাটি দিলোঁ গাড়ীখন, বজাৰত কিবা কিবি ল'ব লগা আছিল, এইটো আগতে ল'লোঁ মই। তাৰপিছত এতিয়া মই গৈ আছোঁ, এইটো হ'ল লাইন আমাৰ থমনা টু চৰাইমাৰী লাইন। চ' তাৰ পৰা আৰু চৰাইমাৰীৰ পৰা মচলপুৰ লাইনত যাব লাগিব। তাৰপিছত তেনেকৈ আমি গৈ থাকিম, ভিডিঅ'টো চাই থাকক শেষলৈকে। ধুনীয়া এটা আপোনালোকে মানে বিষ্ণুপুৰ, বহু মানুহে আমাৰ কিছুমানে চিনি নাপায় বিষ্ণুপুৰ কোনফালেদি যাব লাগে, চিনি নাপায়। চ' আজি আপোনালোকে চিনি পাব বিষ্ণুপুৰ কেনেকৈ যাব লাগে। আৰু এতিয়া মই দতলাৰ পৰা পালোঁ, ইয়াৰ পৰা মই চৰাইমাৰী যাম, চৰাইমাৰীৰ পৰা আৰু মচলপুৰ যাব লাগিব। মচলপুৰ বেলগুৰি চকৰ পৰা ধুনীয়াকৈ এইফালে ৰাস্তা বনাই আছে, কেনেকুৱা ধৰণৰ ৰাস্তা হয়, ভাল বেয়া, কিমানখিনি ভাল, টাউনৰ নিচিনা ৰাস্তা নে একেবাৰে গাঁৱলীয়া ৰাস্তা আপোনালোকে দেখিলে হ'ব। আৰু ভিডিঅ'টো বহুত মজাৰ হ'বলৈ গৈ আছে, কাৰণ মই যিটো ৰাস্তা দেখুৱাম এইটো চাবলগীয়া ৰাস্তা হয়, আৰু বহুখিনি মানে চাবলগীয়া বস্তু থাকে। আমাৰ মচলপুৰ আছে, বহুখিনি চাবলগীয়া বস্তু আছে। চ' ভালকৈ চাই থাকক। যদি আপুনি মচলপুৰ বা বাক্সা ডিষ্ট্ৰিক্ট আপোনালোকে দেখা পোৱা নাই, আৰু আমাৰ এইটো নাম নাই চেনেলটোৰ জৰিয়তে বহুখিনি মানে বাক্সাৰ জেগা আপোনালোকে দেখিবলৈ পাব চেনেলটোৰ জৰিয়তে। যদি আহিব বিচাৰে তেতিয়াহ'লে লগ কৰিব পাৰে। যদি আপুনি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহে, যদি বাক্সা চাব বিচাৰে তেতিয়াহ'লে লগ কৰিব পাৰে। আমি আপোনালোকক আমাৰ য'ত কাম চলে সেই জেগা দেখুৱাব পাৰিম, কেনেকুৱা কাম হয় সেইবিলাক আপোনালোকক দেখুৱাব পাৰিম। আৰু লগতে ইয়াতে চাব লগা বহুত থাকে, দাৰাগাঁও, ভূটান চকী, এইবিলাকতো আমাৰ এৰিয়াতে মানে এইখিনি ওচৰতে হয়, তো সেইবিলাকো চাব পাৰে। বহুখিনি মানুহে তাত পিকনিক কৰিবলৈ আহে, জেগা চাবলৈ আহে। চ' মই খানালি পালোঁ, এতিয়া ততলাৰ পৰা পাৰ হৈ মই খানালি পালোঁ, তাৰ পৰা মই চৰাইমাৰী পাম। আৰু চৰাইমাৰী যিটো টাৰ্ণিং হ'ব তাত মই এটা শ্বৰ্ট ল'ম, আৰু ইয়াৰ পৰা মই ভিডিঅ'টো পষ্ট কৰি দিম। কাৰণ গোটেই ৰাস্তা দেখুৱাবলৈ হ'লে আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, আৰু বেছি দীঘলীয়া কৰিলে মানে হ'ল কি মানুহবিলাকে চাই বৰিং পায়। ময়ো বেছি দীঘলীয়া ভিডিঅ' চাব বেয়া পাওঁ, সেইটো কাৰণে ময়ো বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ। যিহেতু ব্লগ ভিডিঅ' বুলি ক'লে আধা ঘণ্টা 1 ঘণ্টাৰ ভিডিঅ' হ'ব লাগে, কিন্তু ইমানখিনি ধৈৰ্য নাথাকে মানুহৰ। চ' যদি কম সময়ত আমি জেগাবিলাক দেখুৱাব পাৰোঁ, চ' যিবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাকহে দেখুৱাম। চ' এইটো যিহেতু মেইন ৰাস্তা হয়, মেইন ৰোড হয় আমাৰ চৰাইমাৰীলৈকে, চ' মেইন ৰোডটোৰ 2টা শ্বৰ্ট ল'লে হৈ যায় ধুনীয়াকৈ। তাৰপিছত আমি যিটো টাৰ্ণিং ল'ব লাগিব সেইটোত মই এটা শ্বৰ্ট ল'ম, তাৰ পৰা আপোনালোকক মই দেখুৱাম যে কোনফালে যাব লাগিব। চ' মই থমনাৰ পৰা চৰাইমাৰী গৈ আছোঁ এতিয়া। মই ৰৈ দিওঁ, ভিডিঅ'টো ইয়াতে পজ কৰি ৰাখি দিছোঁ। আৰু এটা কথা কওঁ লাষ্টত, শেষত মই এটা কথা কওঁ, যদি ভাল লাগে ভিডিঅ'বিলাক চাই আমাৰ, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট
আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। লাইক শ্বেয়াৰ এইটো আপোনালোকৰ কথা, নিজা কথা। ভাল লাগিলেতো আপুনি নিজেই লাইক কৰিব, আৰু এইটো খোজা বস্তু নহয়। আৰু ছাবস্ক্ৰাইবটো সেইটো খোজা বস্তু নহয়। যদি আপুনি বিচাৰে যে বাক্সাৰ কোনে কোনে আমি বাক্সাৰ মানে জেগাবিলাক চাম, তো আপুনি এইটো চেনেলত ভিজিট কৰি বাক্সাৰ বহুকেইটা জেগা আপুনি চাব পাৰে। আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'বিলাক, আৰু অলৰেডি বহুখিনি ভিডিঅ' দিছোঁ মই, সেইবিলাকো চাব পাৰে। ঠিক আছে, চ' কমেণ্টটো কৰিবলৈ নাপাহৰিব, এইটো মই ৰিকুৱেষ্ট কৰিছোঁ। কমেণ্ট কৰিব, কমেণ্ট কৰিলে আমি অলপ মানে আমাৰ ভাল লাগে যে ভিডিঅ'টো কেনেকুৱা হৈছে, কি ভাল বেয়া সেইবিলাক আমি পালোঁ। চৰাইমাৰী মই চাৰিআলিটো পালোঁ। চাৰিআলিৰ পৰা ৰাইট ছাইডে টাৰ্ণ কৰিব লাগিব। এতিয়া মই ৰাইট ছাইডে টাৰ্ণ কৰিম। এইটো লেফ্ট ছাইডে যায় আপুনি জ্বালা যাব পাৰে, ভুলখামুৰি যাব পাৰে, আৰু চিধাই গ'লে আপুনি ডুমনি পাব। ঠিক আছে, চ' মই ৰাইট ছাইডে টাৰ্ণ কৰিলোঁ। মানে ৰাইট ছাইড মানে হ'ল কি, মই আহিছোঁ, এইটো হ'ল পূব হয়, মই পূবৰ ফালে গৈ আছোঁ। তাৰপিছত পশ্চিমৰ ফালে গ'লে আপুনি জ্বালা, ভুলখামুৰি এনেকৈ যাব পাৰে। তাৰপিছত যদি আপুনি উত্তৰে যায়, তেতিয়াহ'লে উত্তৰে আপুনি ডুমনি পাব। আৰু মই দক্ষিণৰ পৰা আহিছোঁ, দক্ষিণৰ পৰা আহি মই ৰাইট ছাইড লৈছোঁ। আৰু এটা কথা আপোনালোকক কৈ আছোঁ যে মই গাঁৱৰ ল'ৰা হয়, আৰু আমাৰ কথাবিলাক লিখিত কথা নহয়। আৰু তথাপিও মানে ভিডিঅ' চিডিঅ' বুলি ক'লে বা মানুহ এজন অচিনাকি মানুহ এজনৰ লগত কথা পাতিলে আমাৰ মানে কথাবিলাক অলপ আপুনি তুমি এনেকুৱা হৈ যায়। কিন্তু আমি এনেকৈ কথা নাপাতোঁ, লিখিত কথা নাপাতোঁ আমাৰ গাঁৱত। আমাৰ গাঁৱৰ কথাবিলাক হ'ল এনেকুৱা ধৰণৰ, যেনে মই এতিয়া থমনাৰ পৰা আহিলোঁ, থমনাৰ পৰা আহি মই পালোঁ চৰাইমাৰীৰ পৰা আমি আঘাটে ঘূৰি দিম। আঘাট মানে আমি ৰাইট ছাইডো কওঁ, লেফ্ট ছাইড কওঁ, এইবিলাক আপগ্ৰেড হৈ যায়তো, সময় গতিকে আপগ্ৰেড হৈ যায়। তো মই ৰাইট ছাইডে আহিলোঁ। আহি এতিয়া এইটো ৰাস্তাইদি যাই থাকিলে আমি মচলপুৰ পাম। আমাৰ ভাষাবিলাক হ'ল এনেকুৱা, আমি মানে কথিত ভাষা কওঁ, লিখিত ভাষা আমি বেছি মানে ইউজ নকৰোঁৱে। যদি ধৰি লওক মানে অচিনাকি মানুহ এজন আহিল, কিবা এটা সুধিলে যে ভাইটি অমুকত কেনেকৈ যাম, কোনটো ৰাস্তাৰে যাম, কিমান দূৰ আছে, চ' অচিনাকি মানুহ এটাৰ লগত আমি আমাৰ ভাষাবিলাক যদি কওঁ, তেতিয়াহ'লে বুজি নাপাবও পাৰে। বহুতে মানে কথিত ভাষাবিলাক বুজি নাপায়, চ' সেইটো কাৰণে আমি লিখিত ক'ব লগা হয়। আৰু ভিডিঅ'টি যি বনাই আছোঁ, এইটো মই অকল মোৰ কাৰণে বনোৱা নাই, সেইটো কাৰণে মই ইয়াতে লিখিত ক'ব লগা হৈছে। ঠিক আছে, চ' হাঁহি উঠিলে আৰু ভালকৈ নাজানো, চেষ্টা এটা কৰিছোঁ আৰু লিখিত ক'ব। চ' মই ইয়াৰ পৰা মানে হ'ল চৰাইমাৰীৰ পৰা মই ৰাইট ছাইড ল'লোঁ। ৰাইট ছাইডে লৈ এতিয়া মই মচলপুৰ পাম। আৰু এইবিলাক হ'ল খেতিপথাৰ। মই ছাইডত দেখুৱাব নোৱাৰিম, কাৰণ মই গাড়ী চলাই আছোঁ। ছাইডত দেখুৱালে মোৰ গাড়ী মানে ভালকৈ চলাব নোৱাৰিম। ঠিক আছে, চ' এদিন মই বাইক লৈ আহিম। বাইক লৈ আহিলে যেতিয়া বাইক লৈ আহিম, তেতিয়া মই আপোনালোকক মই ভিউ দেখুৱাই দিম, কেনেকুৱা ভিউ হয়। ঠিক আছে, চ' এইটো ৰাস্তাৰে আমি গৈ থাকিম। এতিয়া ডাইৰেক্ট এইটো ৰাস্তা আমাৰ মচলপুৰ ৰাস্তা হয়, কোনো ধৰণৰ টাৰ্ণিং নাই। আৰু মচলপুৰত যদি আপুনি তেল নাই গাড়ীত, তেতিয়াহ'লে তেল ভৰাব পাৰে, তেল ডিপু আছে 3টা। চ' মই কালি ৰাতি কামৰ পৰা আহোঁতে মোৰ ৰাতি হ'ল, তেতিয়া মই তেল ভৰাব গ'লোঁ। 2টা তেল ডিপুত তেল নাছিলে, আজি চাগে আনিব পাৰে। মই তাত এবাৰ যাম, আৰু তাত যদি নাপাওঁ, তেতিয়াহ'লে 3 নম্বৰ তেল ডিপুটো আপোনালোকে দেখিবলৈ পাব আজি এইটো ভিডিঅ'। ঠিক আছে, কাৰণ মই তেল মোক লাগিব আজি, কাৰণ মই দিন ৰাত ফুৰিব লগা হয় ইফালে সিফালে। গাড়ীত তেল যদি নাথাকে, তেতিয়াহ'লে মই ঘূৰিব অসুবিধা হ'ব। বৰষুণ আহিব, এতিয়া বৰষুণ অলপ অকণমান আহি আছে। চ' গাড়ীত বৰষুণ টপাল পৰিল, মই অকণমান মুচি দিছোঁ। এতিয়া মই এইটো ৰাস্তাৰে গৈ থাকিলে মচলপুৰ পাম। ঠিক আছে, চ' এইখিনিত আমি ভিডিঅ'টো পষ্ট কৰিম, কাৰণ বেছি দীঘলীয়া নকৰোঁ, প্ৰথমে কৈছোঁ। আৰু দীঘলীয়া কৰিলে মানে বৰিং লাগে চাব, সেইটো কাৰণে এতিয়া মই এইটো ৰাস্তাৰে গৈ থাকিলে চিধাই যদি যাওঁ, আমি মচলপুৰ পাম। আৰু মচলপুৰ এটা টাৰ্ণ ল'ব লাগিব। তেল ভৰাব গ'লে লেফ্ট ছাইড আছে, ৰাইট ছাইড, 2টা ছাইডত তেল ডিপু পাম। চ' আমি প্ৰথম যাম আমি লেফ্ট ছাইডে তেল ভৰাব। তাত যদি নাই, তেতিয়াহ'লে মই ৰাইট ছাইডে আকৌ ঘূৰি আহিম। আহি তেলটো ল'ব লাগিব, ইম্পৰ্টেণ্ট হয় তেল গাড়ীৰ কাৰণে, আৰু মানুহৰ ভোক লাগিলে ভাত খায়, এনেকুৱা কথা। ঠিক আছে, চ' এইটোৰে গৈ থাকক, মচলপুৰ পাব। মই গৈ আছোঁ। তাৰপিছত মচলপুৰত যিটো টাৰ্ণ ল'ম, তাত ভিডিঅ' এটা কৰিম, তাত এটা শ্বৰ্ট ল'ম, কোনফালে গ'লে তেল ডিপু হ'ব। অ'কে, বৰষুণ পৰি আছে কম পৰিমাণে। আৰু এতিয়া মই মচলপুৰৰ যিটো বেলগুৰি চক বুলি ক'লোঁ, সেই বেলগুৰি চকটো মই পাই আছোঁ। অলপমান গ'লে মই বেলগুৰি চকটো পাম। এইখন গাড়ী মানে মাইকী মানুহ 3টা মানুহ চলাই গৈছে ধুনীয়াকৈ, দেখিছে আগত যে গ'ল মোক ক্ৰচিং কৰি। তাৰপিছত মই এতিয়া বেলগুৰি চক পাম। তাৰপৰা মই ল'ম লেফ্ট ছাইড, প্ৰথম লেফ্ট ছাইডে 2টা তেল ডিপু আছে। মই প্ৰথম লেফ্ট ছাইড ল'ম। লেফ্ট ছাইড লোৱাৰ পিছত তাত যদি তেল নাই, তেতিয়াহ'লে মই আকৌ ৰাইট ছাইডে যাব লাগিব। তেল ইম্পৰ্টেণ্ট হয়। আৰু মই এতিয়া মচলপুৰ মানে বেলগুৰি চক পালোঁ। আৰু মোৰ কামৰ ফালে যাব লাগিলে চিধাই যাব লাগিব।
মই এতিয়া পূব পশ্চিম ৰাস্তাত আছোঁ আৰু মই পূবে যাব লাগিব মোৰ কামৰ জেগা ডেষ্টিনেশ্যন। আৰু এতিয়া তেল ভৰাব যাম লেফ্ট ছাইড মই টাৰ্ণ ল'ম এতিয়া। এইখিনিত বহুত ভিৰ হয় কাৰণ এইটো টাৰ্ণিং হয় আৰু ইয়াত বহুখিনি গাড়ী আহে আৰু মছলপুৰ টাউন হয় এখন বহুত ডাঙৰ টাউন। যদি মই এইটো ফালে লেফ্ট ছাইডে যদি তেল নাপাওঁ তেতিয়াহ'লে আপোনালোকক মই মছলপুৰ টাউনখন দেখুৱাব পাৰিম আজি। মই লেফ্ট ছাইড ল'লোঁ আৰু যদি লেফ্ট ছাইডে আপুনি কি কয় মইনাপুখুৰী, দাৰাগাঁও, তাৰপিছত নিকাচি এনেকৈ যাব পাৰে বহুতখিনি জেগা। মই ইমানখিনি ঘূৰা নাই, য'ত কাম হয় মই সেইখিনি জেগাহে যাওঁ, কাম নোহোৱা জেগাত নাযাওঁ। চ' বৰষুণ আহিল জোৰকৈ, মই এতিয়া উইপাৰ চলাব লাগিব স্পীডত। বৰষুণ আহিল, মজা বেলেগ দেই। আজি বহুত গৰম আছিল, বৰষুণ আহিল ধুনীয়া লাগিল। আৰু য'ত কাম চলি আছে সেইটো জেগাত গ'লে বৰষুণ নাইয়ে আজি। চ' কাম ধুনীয়াকৈ চলি আছে, ৰ'দ দি আছে তাতে, ৰ'দ হৈ আছে তাতে ধুনীয়া, তাতে কাম চলি আছে। মছলপুৰ মই পালোঁ ইয়াতে, তাত হেৰি হয় বৰষুণ আহিল আৰু মই য'ৰ পৰা ঘৰৰ পৰা ওলাইছোঁ তাৰ পৰা বৰষুণ নাই। এতিয়া মোক ফোন এটা আহিল, ফোনটো পিক আপ কৰি লওঁ, ফোন ৰিচিভ কৰি লওঁ, নহ'লে আৰু দিগদাৰ হ'ব। কামৰ মানুহ ফোন কৰিছে। যিকেইটা ল'ৰা কাম কৰিব গৈছে সিহঁতক লাগে চিঙৰা, মানে কি কয় এইটো কিবা কয় আৰু চিঙৰাটো কিবা কয় চামোচা লাগিব। এটাকৈ নহয় দুটাকৈ লাগিব, চামোচা আৰু পিঁয়াজ লাগিব। চ' এইটো দেখিবলৈ পাইছে, এইটো হ'ল তেল ডিপু, এইটো হ'ল আমাৰ কি হয় এইটো ইণ্ডিয়ান নেকি, বেনাৰে নাই দেখোন। মই ইয়াতে তেল নভৰাওঁ, তাৰপিছত মই সেই আগৰ তেল ডিপুটোতহে তেল ভৰাওঁ, কাৰণ তাত মই আৰম্ভণিৰ পৰা তেল ভৰাইছোঁ। ভাল লাগে, মানুহকেইটাও ভাল লাগে, ইয়াতো ভাল লাগে, মানুহ বেয়া নালাগে। কিন্তু যাৰ যিটো মানে হেৰি হয়, মানে ক'ৰবাত গ'লে এখন চিনাকি দোকান এখন থাকে, তাতহে বেছিভাগ ভিজিট কৰে দোকানখনত। চ' ময়ো এইটো তেলত, ইয়াতে মই তেল নভৰাওঁ, এইটোত মই আগৰটোত ভৰাওঁ, আগৰ পৰা ভৰাই আহিছোঁ। যেতিয়া গাড়ী লৈছোঁ তেতিয়াৰ পৰা মই আগৰ তেল ডিপুত তেল ভৰাওঁ, ঠিক আছে। চ' সেইটোত যদি তেল নাপাওঁ তেতিয়াহ'লে মই পুনৰ যাব লাগিব একেবাৰে মছলপুৰ শেষত ৰাইট ছাইডে, যিটো লেফ্ট ছাইড ল'লোঁ সেইটো ৰাইট ছাইডে যাব লাগিব। আৰু এই তেল ডিপু মই পালোঁ, সৌৱা তেল ডিপু আছে নে নাই? তেল আছে, নাই তেল নাই, মানুহ নাই, তেল নাই। বাইক এখন সোমাইছে, বাইকখন যদি আছে তেল আছে। এইটো তেল ডিপু, এইটো দেখিব গৈছে, এইটো তেল ডিপু লেফ্ট ছাইডে গাড়ী সোমাই আছে। আৰু মই ভিডিঅ'টো ইয়াত পষ্ট কৰোঁ দেই। তেল লৈ ল'লোঁ, তেলটো মানে ভৰালোঁ 1000 টকাৰ, 5-6ডালমান চিন আহিলে, ভাল লাগিছে মনটো। আৰু আপোনালোকৰ মানে যিখন মছলপুৰ টাউন হয় সেইখন দেখুৱাব নোৱাৰিলোঁ, কাৰণ মই এইটো ছাইডে লেফ্ট ছাইডে আহি মই তেলটো পালোঁ। পোৱাৰ পিছত আৰু সিটো ফালে যোৱাৰ কোনো কাৰণ নাই, আৰু মই ডাইৰেক্ট কামৰ জেগাত যাব লাগিব। আৰু এটা কথা হয়, যিটো মানে হাজিৰা কাম কৰি আছে, হাজিৰা কামত মানুহ থাকিলেহে ভাল হয়। আৰু যিটো কাম হয় মোৰ তাত ডিৰেকশ্যন দি থাকিব লাগে, তাৰপিছতহে কামবিলাক সোনকালে হয়, সেনেকুৱা হয়। আৰু ডিৰেকশ্যন যদি নিদিওঁ তেতিয়াহ'লে কেনেকৈ কাম কৰিম, কেনেকৈ নকৰিম, এনেকুৱা মানে লাগি থাকে সিহঁতৰ, ঠিক আছে। চ' মই এতিয়া ডাইৰেক্ট কামৰ জেগাত যাম। প্ৰথমে মই চিঙৰা কেইটামান ল'ম, মোৰ মানে কাম কৰাকেইটাই খাব আৰু ময়ো খাম সিহঁতৰ লগত। আৰু আমাৰ যিখিনি প্ৰথম আমাৰ যিটো ভিডিঅ' আছে, ই ৰিক্সা ব্লগ বুলি ভিডিঅ' আছে, তাত যিকেইটা ল'ৰা আছিল কাম কৰা সেইকেইটা বৰ্তমান নাই, সেইকেইটা বাহিৰত গ'ল। আৰু মই এটা বেলেগ ল'ৰা ল'লোঁ। আৰু সেই আগৰ ল'ৰাকেইটা নহয়, যিকেইটা ভিডিঅ' যদি আপুনি এইটো চোৱাৰ পিছত নিশ্চয় ভিজিট কৰিব, যদি ভাল লাগে তেতিয়াহ'লে সেই ল'ৰাকেইটাক দেখিব পাব। আৰু আমাৰ বৰ্তমান সেই ল'ৰাকেইটা নাই। আৰু এইটো এটা তেল ডিপু হয়, ইয়াতো তেল পাব আপুনি। বেনাৰখন দেখাই নাই দেখোন, কি তেল হয় এইটো, ইণ্ডিয়ান নে ভাৰত, কিবা এটা হয় আৰু। ভাৰত ইণ্ডিয়ান আজিকালি এটাই হ'ব গৈ আছে, মানে ইণ্ডিয়াখন ভাৰত হ'ব, ভাৰতখন ইণ্ডিয়া, উল্টা পাল্টা কিবা কিবি আৰু এনেকুৱা। স্কুল ছুটিয়ে হ'ল নেকি আজি অতি সোনকালে। গভমেণ্ট গাড়ী আহিছে নেকি? সেইখন মেগাবুটৰ গাড়ী আছে পিছফালে এইখন। গভ আছাম মেগাবুট লিখা আছে, গভ আছাম লিখা আছে। আগফালে মেগাবুট দেখা পালোঁ নেকি মই বাৰু? গৈ আছোঁ মই মছলপুৰ টাউন, আৰু এতিয়া তাত মই চিঙৰা কেইটামান ল'ম। চিঙৰা লোৱাৰ পিছত মই হেৰি কৰিম, ডাইৰেক্ট কামৰ জেগাত যাম। এতিয়া মই টাৰ্ণ ল'ব লাগিব লেফ্ট ছাইডে, কাৰণ মই বেলগুৰি চকৰ পৰা লেফ্ট ছাইডে আহিছিলোঁ, আৰু মোৰ কামৰ জেগা হ'ল চিধাই আছিল। এতিয়া মই লেফ্ট ছাইডে ল'লে বেলগুৰি চকৰ পৰা চিধাই হ'ব। তো চকত মই দুটা মানে যিকেইটা মানুহ আছে সেইকেইটা মই চিঙৰা ল'ম। চিঙৰা লৈ বাকীখিনি আপোনালোকক তাত শ্বুট কৰিম, ঠিক আছে।
গাড়ী দিলোঁ ষ্টাৰ্ট আৰু মচলপুৰত বা কি বৰষুণে এই আহে পেডেল চলাই থওঁ মানে চিংৰা ল'লোঁ 10জন হাজিৰা 10টা আছে মই সৈতে 11টা চিংৰা ল'লোঁ পিঁয়াজ নাপালোঁ টেষ্টি নহ'ব চিংৰা আৰু এইটো ৰাস্তা হ'ল মেইনলি মই এইটো ৰাস্তাৰ কথা কৈছিলোঁ যিটো ইণ্টাৰেষ্টিং হয় এইটো ৰাস্তা প্ৰথমে এনেকুৱা বেয়া আছিল ৰাস্তাটো এনেকুৱা বেয়া আছিল গাড়ীখন মানে 20 স্পীডত মাজে মাজে মানে 40 স্পীডত যাব পাৰিবা কিন্তু 20 স্পীডত যাব লগা আছিল এনেকুৱা ৰাস্তা বেয়া আছিল আৰু এতিয়া মানে বহুত গুণে ভাল আৰু আজি বৰষুণৰ কাৰণে ৰাস্তাটো কাম কৰা নাই চাগে তথাপিও আগত চাই লওক কাম কৰিবও পাৰে আৰু এইটো ৰাস্তা মেইন ৰাস্তা হ'ল বাথৌগুৰি যোৱা ৰাস্তা তাৰপৰা আগত মই কি যায় চিনি নাপাওঁ লাহে লাহে মই জেগাবিলাক ঘূৰি আছোঁ দেখুৱাই আছোঁ এনেকুৱা হয় এতিয়া মই এইটো যিখন দলং মই পাৰ হ'লোঁ এইখন দলঙত মানে প্ৰথমে ইমান স্পীডত আহি মানে যিখিনি স্পীডত আজি আহিছোঁ মই ইমানখিনিত পাৰ হ'ব নোৱাৰিলে লাহে লাহে আহিব লগা আছিল এতিয়া টেনশ্যন নাই ধুনীয়া হৈছে এতিয়া ৰাস্তাটো মাটি পেলালে এইটো দেখিছে পিচ ৰাস্তা আছিল ভঙা এইটো ভাঙি দিলে JCB তাৰপিছত এতিয়া ৰাস্তা ভাল হ'ল দেখিছে ধুনীয়া ৰাস্তা হয় এইটো এটা ফিনফিনা হৈ যাব ৰাস্তা 90 স্পীডত পুৰা গাড়ী চলাই দিয়া আৰু এইটো ৰাস্তাৰে গৈ থাকিলে মই আমাৰ যিটো য'ত কাম চলি আছে সেই জেগা পাম মোৰ ডেষ্টিনেশ্যন পাই যাম আৰু এনেকৈ যাই থাকিব লাগিব আৰু এইটো ৰাস্তাত মই ভিডিঅ'টি পোষ্ট নকৰোঁ চাগে নকৰিব পাৰোঁ কাৰণ এইটো ৰাস্তাৰে গৈ থাকিলেহে যিটো মানে আমাৰ সেই পাম ডেষ্টিনেশ্যন পাম আৰু বেছি দূৰো নহয় ৰাস্তাটো মচলপুৰৰ পৰা এইবিলাক কলেজ ষ্টুডেণ্ট হয় কলেজ নে হাইস্কুল বা কলেজে হ'ব চাগে ছোৱালীবিলাক ডাঙৰ ল'ৰাবিলাকৰ পৰীক্ষা এক্সাম আছে চাগে ভিজি আহিছে ছোৱালীবিলাক ল'ৰাবিলাক ষ্টুডেণ্টবিলাকে ভিজি আহিছে পলিটেকনিকেল হয় পলিটেকনিক কলেজ নে হাইস্কুল হয় এনেকুৱা পলিটেকনিক হয় এইবিলাক ষ্টুডেণ্ট পলিটেকনিকৰ আৰু ৰাস্তাতে মাটি পেলাই থৈ দিছে ধুনীয়াকৈ এইবিলাক মিলাই দিব আৰু ৰাস্তা ফিনফিনা এতিয়া মই গৈ আছোঁ বিষ্ণুপুৰ আৰু বিষ্ণুপুৰ যাই কাম কেনেকুৱা চলে এইবিলাক মই দুটা শ্বট লৈ দেখুৱাম উইথ ভইচ ঠিক আছে কামৰ জেগাত মই কাকো ডিষ্টাৰ্ব নকৰোঁ উইথ ভইচ মই ভিডিঅ' শ্বট কথা কেইটামান ল'ম মজা লাগিছে समोसा खुशबू आ रहा है समोसे का खुशबू এতিয়া মই গৈ আছোঁ বিষ্ণুপুৰ আৰু বিষ্ণুপুৰ ৰাস্তা মেইন ৰাস্তা হ'ল বিষ্ণুপুৰ এইখিনি আগতে ইয়াতে মানে মানুহবিলাকৰ অলপ পাজুল লাগে মেইন ৰাস্তা আৰু বিষ্ণুপুৰৰ পৰা ডাইৰেক্ট আপুনি সেই যাব পাৰে দীঘলডঙা যাব পাৰে আৰু এইটোফালে মানিকপুৰ আছে আমাৰ ফালে মানিকপুৰ এখন আছে আৰু গৈ আছোঁ মই সেইটো ৰাস্তা ইয়াত যদি আমি টাৰ্ণিং লওঁ এনেকৈ যদি টাৰ্ণিং যাওঁ তেতিয়াহ'লে আমি বাথৌগুৰি ৰাস্তা পাম এতিয়া মই লেফ্ট ছাইডৰ ৰাস্তাটোৰে গ'লে ডাইৰেক্ট বিষ্ণুপুৰ আৰু ইয়াতো এটা টাৰ্ণিং আছে সেইটো মই দেখুৱাই আছোঁ এই যে বাইকখন যে গ'ল সেইটোৰে গ'লে আপুনি পাব কলা বজাৰ বুলি এখন আছে আৰু তাৰ পৰা আপুনি মানিকপুৰ এনেকৈ যাব পাৰে মাদলিবাৰী মানিকপুৰ আৰু চিধাই গ'লে আপুনি বিষ্ণুপুৰ এইটো মেইন ৰাস্তা হয় বিষ্ণুপুৰ ডাইৰেক্ট চিধা ৰাস্তা আৰু বিষ্ণুপুৰৰ যিটো মানে অকণমান কুইন জেগা আছে তাত এনেকুৱা মানে ডিচিপ্লিন ৰাস্তাটো যিবিলাক ৰাস্তাত জংঘল থাকে মানে জাহি জংঘল থাকে সেইবিলাক ইয়াতে যিবিলাকে মানে মাইকী মানুহ হয় তিৰোতা মানুহ সেইবিলাকে কাম কৰিছে ৰাস্তাটো ৰাইজৰ ফালৰ পৰা কাম কৰিছে চাগে চৰকাৰী কোনো ধৰণৰ চৰকাৰী কাম নহয় আৰু ৰাস্তাবোৰত যিবিলাক জংঘল আছে সেইবিলাক ইমান ধুনীয়াকৈ কাটিছে জংঘলবিলাক একেবাৰে ধুনীয়াকৈ কাটিছে জংঘলবিলাক যাতে যেন আপুনি ভাবিব যে যদি খোজকাঢ়ি যায় নহ'লে মই অকণমান শ্ল' কৰি দিম এইখিনি জেগাত তেতিয়া গম পাব যে এইবিলাক জংঘল নহয় এইবিলাক ফুল হয় আচলতে ফুল হয় বুলি ক'ব কিন্তু ৰিয়েলি সেইবিলাক জংঘল হয় আৰু জংঘলবিলাক ধুনীয়াকৈ কাটিছে ফুলৰ নিচিনা যেনেকৈ আমি ঘৰত ৰাস্তাত আমি ফুল ৰুওঁ মানে জংঘলৰ নিচিনা যে ফুল আছে ৰাস্তাত ৰোৱা ডেক'ৰেশ্যনৰ কাৰণে এনেকৈ ফুল ৰুওঁ ঠিক তেনেকৈ কাটিছে এইবিলাক ৰাস্তাবিলাকত যিবিলাক জংঘল গোটেই কাটি শেষ কৰা নাই গোটেইখিনি কাটি কিন্তু জংঘলবিলাক ধুনীয়াকৈ এনে সুন্দৰকৈ কাটিছে আৰু চব কাম কৰিছে মাইকী মানুহবিলাকে ইয়াতে চাগে ইহঁতে ৰাইজৰ পৰা কাম কৰিছে জংঘল চাফা কৰা যিহেতু দুৰ্গা পূজা আহি আছে দুৰ্গা পূজা আগে আমাৰ ইয়াতে মানে আমাৰ ইয়াত বুলি নহয় বেছি সকলো জেগাতে পূজা অনুষ্ঠান কিবাকিবি আহিলে ৰাস্তাবিলাক চাফা কৰে ধুনীয়া কৰে
য'ত গাঁত আছে সেইবিলাক মাৰি দিয়ে মাটিৰে, ঠিক আছে। চ' এইখিনি যিটো জংঘল আছে ইয়াত মানে ওখ হোৱা নাই জংঘলখিনি, আৰু য'ত ওখ আছে জংঘল তাত ধুনীয়াকৈ কাটিছে। আৰু এইখিনিত সিদিনা আহিছিল, কিন্তু কাটিব আহিছিল, মই দেখা পালোঁ মই, কিন্তু এইখিনিত নাকাটিলে চাগে। তথাপিও এই ৰাস্তাটো দেখিছে, জংঘলবিলাক ধুনীয়া হয়, মানে যেন ফুলহে ডেক'ৰেশ্যনহে কৰিছে ৰাস্তাটো, তেনেকুৱা হয়। আৰু অকণমান আগত গ'লে আমি দেখা পাম যিখিনি মানে জংঘল কাটিছে, ধুনীয়া কাটিছে। মোৰ একদম মানে কি ক'ম আৰু, বিৰাট ভাল লাগিছে। চাই থাকক ব্লগটো, দেখিব পাব। অকণমান গ'লে আমি দেখিবলৈ পাম সেইখিনি জেগা। বৰষুণ আহিলে জোৰকৈ। আৰু মই এটা কথা কওঁ আপোনালোকক, যিখন গাঁৱত মই কাম কৰি আছোঁ, সেইখন গাঁৱত মই আজি 3 দিন হ'ল কাম কৰা, 4 দিন হ'ল, মেইনলি 4 দিন। প্ৰথম দিনা মোৰ কাম চলা নাছিল, কাৰণ মোৰ হণ্ডা এটা আছে, হণ্ডাটো বেয়া হোৱাৰ কাৰণে কাম নচলিল। তাৰপিছত ছেকেণ্ড দিনা মোৰ কাম চলিলে, থাৰ্ড দিনা মোৰ হ'ল হণ্ডাটো আকৌ বেয়া হ'ল। আৰু সেই হণ্ডাটোৰে যদি মই বেলেগ গাঁৱত কৰিব যাওঁ, দিনটো চলে হণ্ডা, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু আজি আহিছোঁ কামত, আজি পঠাই দিছোঁ 9জন মানুহ পঠাই দিছোঁ মই, 9জন মানুহ পঠাইছোঁ হাজিৰাত। তাত মানে কি হ'ল, আজি বৰষুণ আহিলে, বৰষুণততো কাম কৰিব নোৱাৰে, কাৰণ মিচিং আছে, কিবা আছে, হয়নে নহয়। আৰু মানুহবিলাক ভেজিব নোৱাৰে, জ্বৰ উঠিব, বেমাৰ হ'ব, কিবা হ'ব। আৰু সকলোবোৰ মানে কাম কৰি খোৱা ল'ৰা, বেমাৰ হ'লে কোনে চাব, সেনেকৈ বহুখিনি কথা আছে। বৰষুণ আহিলে কাম বন্ধ কৰি দিম, লছ হ'ব আৰু যি হয় তাকে হ'ব, দেখা যাব পিছত। এইবিলাক চাওক ধুনীয়াকৈ মই শ্ল' কৰি দিম এইখিনিতে। এই যে লাইনৰ খুঁটাটো আছে, পষ্টৰ খুঁটাটো যে আছে, ইয়াৰ পৰা মই জুম কৰি দিওঁ ৰ'ব। এইবিলাক দেখিছে জংঘল হয়, এইবিলাক মই উপাতটো বন্ধ কৰি দিছোঁ যাতে ফ'কাছ কৰিব পাৰে। এইবিলাক জংঘল হয়, ধুনীয়াকৈ কাটিছে, দেখিছে এইবিলাক ধুনীয়াকৈ কাটিছে, একদম ডিচিপ্লিনত। যিখিনি ওখ হৈ আছে জংঘল, সেইখিনি ধুনীয়াকৈ কাটিছে, দেখিছে ধুনীয়া হয়। এইবিলাক চাওক, ফুল নহয়, এইবিলাক ফুল নহয়, জংঘল হয়। মই এটা ফটো তুলিম ইয়াৰে থাম্বনেইলত লগোৱাৰ কাৰণে। ইয়াতে গাড়ী ৰখাব মানে জাগাই নাই, গাড়ী ৰখাবৰ কাৰণে জাগা নাই, কাৰণ ৰাস্তাটো একেবাৰে সৰু হয়। যদি এখন আগৰে গাড়ী আহে বা পিছেৰে গাড়ী আহে, তেতিয়া মই ছাইড দিব নোৱাৰিম, সেইটো কাৰণে নৰখিলোঁ। মই এটা ফটো ল'ম, তথাপিও গধূলি আহিলে চাগে ল'ব পাৰিম, নহ'লে দুপৰীয়া ভাগত আহিলে যেতিয়া ভিৰ নহয়, পটককৈ মই ফটো এটা ল'লে কিমান সময় লাগিব ন, হয় নহয়। এতিয়াতো বৰ্তমান দুপৰীয়াও হোৱা নাই, এতিয়া মানে মানুহবিলাকে কামলৈ যায়, কিছুমানে আহে এনেকুৱা টাইমত, সেইটো কাৰণে ল'ব নোৱাৰিলোঁ, ঠিক আছে। তো এইখিনি পাৰ হ'লে মই মোৰ কামৰ জেগা পাই যাম। আৰু যিটো কলা বজাৰ বুলি কৈছোঁ, কলা বজাৰ এইটো ৰাস্তাতে যাব পাৰে, এইখন যে দোকানখন আছে এইটো ৰাস্তাতে যাব পাৰে, কলা বজাৰ পাই যাব। মানে কলা বজাৰ মাদলিবাৰী, তাতো মই কাম কৰি আহিলোঁ, আৰু আছে অকণমান যাব লাগিব। এতিয়া মই কামৰ জেগা পাম অলপমান গ'লে, মোক ফোন কৰিছে। সদায় এনেকৈ ডিষ্টাৰ্ব হ'লে মানে বৰষুণ, হণ্ডা বেয়া, মিচিং বেয়া, এনেকৈ ডিষ্টাৰ্ব কৰিলে মোৰ কামনো কি হ'ব। তথাপিও উপায় নাই আৰু, কি কৰিবি, কামলৈ পঠাইছোঁ, হাজিৰাটো দিবই লাগিব, এতিয়া কি কৰিবি আৰু, উপায়টো নাই। এতিয়া মোৰ মানুহকেইটা ক'ত আছে সেইটো চাওঁ। কামৰ জেগা পাই গ'লোঁ, এই ট্ৰেক্টৰখন যে আছে, ট্ৰেক্টৰখন, তাৰপৰা মোৰ কাম আৰম্ভ। আৰু ইটোফালে দুঘৰমান আছে মানুহ, কিন্তু মোৰ কামটো হ'ল এনেকুৱা, যিটো ঘৰে ঘৰে যে পানীৰ পাইপ যায়, সেই কামটো মই কৰোঁ। এইবিলাক দেখিছে কাঁচা মাটি হৈ আছে, এইবিলাক মই কৰিছোঁ কাম। এইখিনি হৈয়ে গ'ল, কাঁচা মাটি যে আছে খুন্দিছোঁ, এইবিলাক কাঁচা মাটি পাইপ আছে, এইবিলাক পেলাই থৈ দিছে। আৰু এইবিলাক খুন্দিলোঁ, ফুটা মানুহ বেলেগ, খুন্দা মানুহ বেলেগ, পাইপটো জইন দিয়া মানুহ বেলেগ, ঘৰত কানেকশ্যন দিয়া মানুহ বেলেগ। এতিয়া গাড়ী মোৰ আছে ইয়াতে সোমাই নাই, একো নাই, হ'ব পিছত। বন্ধুসকল, এতিয়া মই ভিডিঅ'টো ইয়াতে ক্ল'জ কৰিম দেই, কাৰণ মই কামৰ জেগা আহি পালোঁ। আৰু কেইটামান মই শ্বট ল'ম উইদাউট ভইচ, সেইকেইটা শ্বট আপোনালোকক দেখুৱাম। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।